আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। আলহামদুলিল্লাহি নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম। আম্মা বা'দ। আশা কৰোঁ নিশ্চয় আল্লাহে আপোনালোকক ভালে ৰাখিছে। আমি সকলোৱে জানো সময় যিমানে গৈ থাকিব এইখন ধৰণীয় সময়ৰ অনুপাতে ধ্বংসৰ জাননী দি গৈ থাকিব। বৰ্তমান আমালোকৰ সমাজ ব্যৱস্থা অতি শোচনীয়, যাৰ বাবে বহুতো ল'ৰা ছোৱালীৰ জীৱন ধ্বংসৰ মুখত পৰি আছে। ডাঙৰক যে সন্মান কৰিব লাগে, লগতে সৰুবোৰক যে মৰম কৰিব লাগে, এইবোৰ মৰম সন্মান নাইকিয়া হৈ গৈছে। হাদিছ শৰীফত উল্লেখ কৰিছে, হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যি ব্যক্তিয়ে আমাৰ সৰুবোৰক মৰম নকৰে আৰু ডাঙৰসকলক সন্মান নকৰে, তেওঁ আমাৰ জামাতৰ অন্তৰ্ভুক্ত নহয়। আমালোকৰ ল'ৰা ছোৱালীক এটি ভাল পথ দেখাই দিয়া জৰুৰী হয়। যিবোৰ ল'ৰা ছোৱালীয়ে ঘৰৰ কথামতে নচলে, দিনে দিনে বেয়াৰ ফালে গৈ আছে, সেইবোৰ ল'ৰা ছোৱালীৰ মাক দেউতাকে এই আমালটি কৰক। নিশ্চয় আল্লাহে এই আমালৰ বৰকতত সঠিক ৰাস্তা দেখাই দিব। আপোনালোকে সম্পূৰ্ণকৈ এবাৰ সূৰা দুহা পঢ়িব। কোৰাণ শৰীফৰ 93 নম্বৰ সূৰা, 93 নম্বৰ সূৰা পঢ়ি গৈ থাকোঁতে এটি আয়াত পাব, 7 নম্বৰ আয়াত। ওয়াজাদাকা দাল্লান ফাহাদা, ওয়াজাদাকা দাল্লান ফাহাদা। এই আয়াতটি 71 বাৰ পঢ়ি পানীত ফুক দি পানী পান কৰাব। যদি ল'ৰা ছোৱালীৰ ওচৰত নাই, তেনেহ'লে ল'ৰা ছোৱালীৰ ফালে ধ্যান কৰি ফুক দিব। ইয়াৰ পিছত সূৰাটি শেষ কৰিব। আমাল আৰম্ভ কৰাৰ আগতে 12 বাৰ দৰুদ ইব্ৰাহিমী পঢ়িব, যিটো দৰুদ শৰীফ নামাজত পঢ়া হয়। পঢ়া শেষ হোৱাৰ পিছত 12 বাৰ দৰুদ শৰীফ পঢ়িব। এই আমালটি 1 পৰা 41 দিনলৈ কৰিব। ইনশাআল্লাহ আপোনালোকৰ ল'ৰা ছোৱালীক হিদায়াতৰ ৰাস্তা খুলি দিব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।